নমস্কাৰ নিউজ ফাষ্ট আছামৰ সন্ধিয়াৰ আড্ডা অনুষ্ঠানলৈ মই কৌশিক তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ। সন্ধিয়াৰ আড্ডা অনুষ্ঠানৰ জৰিয়তে আমি প্ৰতি দেওবাৰে একজনকৈ শিল্পী আমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতোঁ আৰু দৰ্শকক মনোৰঞ্জন দিব চেষ্টা কৰোঁ। আজিৰ আমাৰ এই অনুষ্ঠানত অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ কণ্ঠশিল্পী উদ্দীপ্তভাৰালী আৰু দীপজ্যোতি দাসক। তো প্ৰথমে মই চিনাকি কৰি দিব লৈছোঁ, এয়া হ'ল উদ্দীপ্তভাৰালী কণ্ঠশিল্পী। নমস্কাৰ। আৰু এয়া দীপজ্যোতি দাস। প্ৰথমে আমি অনুষ্ঠানৰ আৰম্ভণিতে এটা ভক্তিমূলক গীতেৰে আমি অনুষ্ঠান আজি আৰম্ভ কৰিম। নিশ্চয়। আৰু পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা পলমকৈ হ'লেও শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জনাইছোঁ। আৰু আজি অনুষ্ঠানটো এটি ভক্তিমূলক গীতেৰে আমি আৰম্ভ কৰিছোঁ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম। ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ, শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম। ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ, ভাওনাতে শংকৰ কীৰ্তনতে শংকৰ, শংকৰ দশমৰ পাতত, হাজাৰী ঘোষাৰে মাধৱৰাৰ সুৰ, পাবা বৰগীতৰ সুৰত। ও ৰাম ৰাম পাবা খোলতালৰ মাজত, ও ৰাম ৰাম পাবা খোলতালৰ মাজত। ধন্যবাদ। ধন্যবাদ, খুবেই সুন্দৰ। আমি কথা পাতি যাম আজি, বিভিন্ন ধৰণৰ কথা পাতি যাম। প্ৰথমতে আপোনাৰ শৈশৱ জীৱনৰ কথা অকণমান জানিব বিচাৰিম। নিশ্চয়। শৈশৱৰ কথা ক'ব হ'লে আচলতে মই পাঠশালা মজলীয়া বিদ্যালয়ত অধ্যয়ন কৰা ক্লাছ 6লৈকে মই পাঠশালাত আছোঁ। তাৰপিছত একচুৱেলি মোৰ বাকী যিখিনি মোৰ সৰুকালৰ সময়খিনি সকলো হোষ্টেলতে পাৰ হোৱা। মই জৱাহৰ নৱোদয় বিদ্যালয়ত ক্লাছ 6ত তেতিয়া ছিট পালোঁ এণ্ট্ৰেঞ্চৰ থ্ৰুৰে। তো তাৰপাছত মই হোষ্টেল গুচি গ'লোঁ। তো মোৰ যিখিনি শৈশৱ তাতেই হোষ্টেলত লগৰ ফ্ৰেণ্ডছৰ লগত, আৰু আমি এটা জাষ্ট কেম্পাছত থাকোঁ, আমাৰ বাহিৰৰ মানে জগতখনৰ লগত কোনো কানেকশ্যন নাথাকে, তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হোৱা মই। আৰু তাত আমাৰ যিহেতু মই মিউজিকৰ লগত জড়িত বা সৰুৰ পৰা মোৰ ইণ্টাৰেষ্ট এইটো ফিল্ডত, তো তাত আমাৰ মিউজিক টিচাৰ এজন আছিলে তপন ভট্টাচাৰ্যী বুলি। চ' তেখেতৰ লগত একেলগে গান গাব কিছুমান প্ৰগ্ৰেমত যাওঁ ওচৰ পাজৰ। তো তেনেকৈ আৰু মোৰ গান খেলা ধূলা বা হোষ্টেলৰ সেই পঢ়া শুনা পৰিৱেশৰ মাজতে মোৰ শৈশৱ কালটো পাৰ হোৱা। আপোনাৰ ওচৰত আহিছোঁ, আপোনাৰ শৈশৱৰ বিষয়ে অকণমান জনাওক আমাৰ দৰ্শকসকলক। মই পাঠশালাৰ প্ৰথম বজালী জাতীয় বিদ্যালয়ত পঢ়িলোঁ। তাৰপিছত মেট্ৰিক মই পাঠশালা শিক্ষা বিদ্যালয়ৰ পৰা পাছ কৰিলোঁ। তাৰপিছত বজালী কলেজৰ পৰা হাই ছেকেণ্ডাৰী। তাৰপিছত মই নেহুত ইঞ্জিনিয়াৰিং কৰিলোঁ 4 years। তাৰপিছত এতিয়া গভৰ্ণমেণ্ট এক্সামবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু লগতে পেশ্যন ফ'ল' কৰি আছোঁ, হবি আৰু গীটাৰ বজোৱাটো। আপোনাৰ বিষয়ে শিক্ষা জীৱনৰ কথাখিনিও আমি গম পালোঁ। আপোনাৰ শিক্ষা জীৱনৰ কথা অকণমান। নিশ্চয়। মোৰ স্কুলিং কথাটো ক'লোঁ আপোনালোকক। স্কুল মই কৰিছোঁ প্ৰথম ক্লাছ 6লৈকে পাঠশালা মজলীয়া বিদ্যালয়ৰ পৰা। তাৰপাছত মই ক্লাছ 6ৰ পৰা 10লৈকে মই আছিলোঁ জৱাহৰ নৱোদয় বিদ্যালয় সৰভোগত। তাৰপিছত মই ঘৰত আহিলোঁ কিছু কাৰণত। তো ঘৰত আহি মই ইয়াতে বজালী আৰ্টছ এণ্ড কমাৰ্চ একাডেমীৰ পৰা মোৰ HS আৰু BCom মই কমপ্লিট কৰা। তাৰপিছত ময়ো MBA কৰিব গুচি গ'লোঁ মাষ্টাৰ্ছ নেহুত। আমি ছেম ইউনিভাৰ্চিটিৰ হয়। তো ই BTechত আছিল, মই MBAত আছিলোঁ। তো তাত মই MBA কমপ্লিট কৰিলোঁ। তো MBA কমপ্লিট কৰাৰ পিছত লগালগ তাত কেম্পাছ প্লেচমেণ্টৰ থ্ৰুৰে জবত আছিলোঁ। তো তেনেকৈ 1-1.5 বছৰ কামো কৰিলোঁ তাত। কিন্তু যিহেতু যিমান হ'লেও নিচাটো মানে এইটো ফিল্ডত, মিউজিক ফিল্ডত, চ' একেলগত দুইটা চলাই আছোঁ আৰু। মানে MBA আৰু সংগীত দুইটা বেলেগ বেলেগ ক্ষেত্ৰ, দুইটা টোটেলি বহুত বেলেগ, কিন্তু কষ্ট হয়। তথাপিও ভাল লগা বস্তুৰ কাৰণে কষ্ট কৰিব পাৰি, তো কৰি আছোঁ। আৰু সংগীত ক'ৰবাত অধ্যয়ন কৰিছিল? সেইটো আচলতে ক'ব গ'লে মোৰ অধ্যয়ন আধৰুৱাৰ নিচিনা, কাৰণ মই সৰুতে ক্লাছ 5 মানত এডমিশ্যন লৈছিলোঁ
আৰু পাঠশালাতে মোৰ ছাৰ এজন তপন ছাৰ বুলি তো এবছৰমান ক্লাছ কৰাৰ পিছত কি হ'ল কিবা কাৰণত স্কুলখন বন্ধ হৈ থাকিল তো তেতিয়া মোৰ কৰা নহ'ল আৰু তাৰপাছত এগেইন মই ক্লাছ 6ত আমাৰ সপ্ত শ্ৰুতিমালাত এডমিশ্যন ল'লোঁ তো তাত 6 মাহমান যোৱাৰ পিছত মই আকৌ সেই হোষ্টেল যাব লগা হ'ল গৈ পেলাই মোৰ যিখিনি ক্লাছ আছিলে বন্ধ হৈ গ'ল তো তাত এনেই মই গান শুনি বা নিজে যেনেকৈ চেল্ফ ট্ৰেইন বুলি ক'ব পাৰি যেনেকৈ শিকা আৰু তো বাকী এতিয়া মই যদিও মানে অলপ দেৰি হ'ল মোৰ এনেকৈ বাহিৰে থাকি এতিয়া বৰ্তমান মই তপন ছাৰৰ তাতে আকৌ মানে ক্লাছিকেল মিউজিকৰ অধ্যয়ন কৰি আছোঁ আমি আৰু কথা পাতিম কিন্তু এইখিনিতে আমি এটা গান শুনিব বিচাৰিম নিশ্চয় এইখিনিতে মোৰ ভাল লগা আদি পাপন দাৰ গীত তোমাৰ কথা ভাবিলে জানা তো গীতটো অকণ গাইছোঁ আজি কাছি জনে কানে কানে মোক ক'লে তুমি মই একেটি হোৱাৰে সেই বেলি ফুটে উৰে নিশা মোক আহি জোকালে জুৰুলা কৰিলে ছায়া এবাৰ কাষৰলে দি থকত লাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা কলি মেলে ছায়া হৈ এবাৰ কাষৰলে দি থকত লাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে সপোনত আহা এবাৰ কাষৰলে ধন্যবাদ হয় খুবেই সুন্দৰ এটা পাপনদাৰ ভাল লগা গান আমি কথা পাতিম আৰু গান শুনি যাম কিন্তু এইখিনিতে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ দুৰ্গাবাৰী ৰোড বৰপেটা ৰোড জিলা বৰপেটা অসম হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ ষ্টেচন ৰোড পাঠশালা জিলা বজালী অসম বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ সন্ধিয়াৰ আড্ডা অনুষ্ঠানৰ মাজলৈ এইখিনিতে আমি জানিব বিচাৰিম আপুনি সংগীতৰ লগত কেনেদৰে জড়িত হৈ পৰিলে আচ্ছা আচলতে সংগীতৰ লগত সৰুৰ পৰাই জড়িত আৰু মই একচুৱেলি সৰুকালটো মই গীত শিকা বুলি ক'ব পাৰিলে মোৰ দেউতাৰ পৰা দেউতাই হাৰমনিয়াম বজাইছিল গীত গাইছিল তেখেতে থিয়েটাৰতো একচুৱেলি কাম কৰা তো মোৰ গাঁৱৰ ঘৰ ওচৰৰে ভালুকি বুলি গাঁও তো তাত থিয়েটাৰ বা এইবিলাকৰ লগত মানে দেউতা জড়িত আছিল আৰু মই তেনেকৈ দেউতাই ঘৰত হাৰমনিয়ামখন লৈ গান গাই মই শুনো আৰু লগতে আমাৰ ডেক এটা আছিলে তাত তেতিয়া জুবিনদাৰ তেতিয়া আৰু মানে চাৰিওফালে আমি জুবিনদাৰ গান শুনি ডাঙৰ হোৱা তো তেনেকৈ গীত শুনি দেউতাৰ পৰা শুনি বা জুবিনদাৰ গীতবোৰ শুনি তেনেকৈ একচুৱেলি গীতৰ প্ৰতি মোৰ প্ৰেম তেতিয়াৰ পৰা আৰু লাহে লাহে যেতিয়া ডাঙৰ হৈ আহিলোঁ তো এইখন জগতৰ লগত মানে এটা গম নোপোৱাকৈ এটা ৰিলেশ্যন এটা আহি গ'ল আৰু ইণ্টাৰেষ্টিংলি আমাৰ এই জ্যোতিনগৰতে পাঠশালা জ্যোতিনগৰত লক্ষী পূজাত এখন সংগীত প্ৰতিযোগিতা হয় আধুনিক গীত ৰাভা সংগীত তেনেকৈ তো মই তেতিয়া গীত জাষ্ট শিকিব আৰম্ভ কৰিছোঁ আৰু তপন ছাৰৰ তাতে তো তেতিয়া সেইটো মোৰ প্ৰথম মই নিজে কম্পিটিশ্যনত মানে ভাগ লোৱা আৰু মই ইমান বেছি শিকা হোৱা নাই জাষ্ট 6 মাহমান শিকিছোঁ কি দেউতাই এটা গীত শিকাইছিলে জুবিনদাৰ তুমি সোণেৰে সজোৱা পজা জহিক হৈ যায় তো এইটো কম্পিটিশ্যনত মই তেতিয়া মানে পাৰ্টিচিপেট কৰিলোঁ প্ৰথম কৰি চাওঁচোন কি হয় তাৰপিছত প্ৰগ্ৰেমটো আছিলে সন্ধিয়া 7-8 বজাত তো গাই পেলাই মই এতিয়া ক্লাছ 4 মানত হ'ব 4-5 মানত তো গীতটো গাই আৰু ঘৰত গুচি গৈছোঁ আৰু তেতিয়া আৰু এতিয়া যেনেকৈ পূজাত ঘূৰি ফুৰোঁ তেতিয়াতো এনেকৈ নোৱাৰি আৰু তো ঘৰত গৈছোঁ তাৰপিছত ৰাতি এনে প্ৰগ্ৰেমটোৰ ৰিজাল্ট দিয়ে মানে 10-11 বজাত তো এতিয়া ভাত চাত খাই শুই গৈছোঁ বাট মোৰ মানে কি মনটো কুটকুটাই আছে ৰিজাল্টটো কি হয় শুনো এবাৰ তো ঘৰত কৈছোঁ আৰু যে ৰিজাল্ট চাওঁ কৈছে আমি নালাগে কেনেও গম পাবি কিবা কি হয় বাট ভবা নাই তেনেকৈ একো তাৰপিছত ভাবোঁ না মই যাম বুলি কোৱাতে দেউতাই লৈ আহিলে তাৰপিছত তেতিয়া মানে কি মই আধুনিক গীতৰ প্ৰতিযোগিতাত মানে প্ৰথম পুৰস্কাৰ পালোঁ এই যিটো তেতিয়া মানে এটা উৎসাহ এটা পালোঁ যে হয় মইচোন কিবা গাব পাৰোঁ বা পাৰিম তো তেনেকৈ মানে
জড়িত হৈ গ'লোঁ তাৰপাছত সপ্তচুটিমালাৰ মোৰ আন এজন গুৰু দীপক বৰুৱা ছাৰ তেখেতেও বহুত অনুপ্ৰেৰণা জনাইছে তাৰপিছততো মোৰ বাকীখিনি কাল বাৰু মোৰ হোষ্টেলত গুচি গ'ল তাতো মোৰ যিজন মিউজিক টিচাৰ আছিলে তপন ভট্টাচাৰ্যী বুলি তেখেতেও যথেষ্টখিনি মোক গাইড কৰা সহায় কৰা তাৰ স্কুলৰ অনুষ্ঠানবোৰতো গীত গাওঁ 15 আগষ্টৰ অনুষ্ঠান বা যিকোনো অনুষ্ঠানত আৰু তেনেকৈ তো তাৰপিছত যেতিয়া মই কলেজ লাইফত আহিলোঁ তেতিয়া মই ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ এইখিনিমান হ'ব আৰু তো তেতিয়া মানে কি মোৰ হবি এটা আছিলে মই গীতত মানে একদম প্ৰফেচনেলি জড়িত হ'ম তেনেকৈ মই কোনোদিন ভবা নাই একচুৱেলি মানে মোৰ এটা সপোন আছে কি মই এটা গীত এটা মোৰ ৰেকৰ্ড কৰিব লাগে মানে কোনোবা শুনক বেলেগে নুশুনক একো হেৰি নাই মানে মই এটা গীত ৰেকৰ্ড কৰিব লাগে মোৰ নিজৰ কণ্ঠত আৰু সেইটো জাষ্ট মানে থাকি যাওক আৰু যাতে এদিন মই নাথাকিলেও মোৰ গীতটো থাকক আৰু তেতিয়া মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই তাৰপাছত মই এনেকৈ মোৰ ফেচবুকত বন্ধু এজনৰ লগত চিনাকি হ'ল কণদ্বীপ কাকতি বুলি তো তাক ক'লোঁ আৰু এনেকৈ গীত এটা গাব মন সি ক'লে এটা গীত আছে তই গুৱাহাটী আহি যা তই গাবি এইটো তাৰপাছত কিন্তু গীত এটা কৰাৰ কাৰণে অৰ্থৰ প্ৰয়োজন থাকে আৰু তেতিয়া মানে এনেকুৱা এটা চিটুৱেশ্যন মই মানে কি ঘৰত ক'ব নোৱাৰোঁ ক'লে গালি দিব আৰু কি গীত বনাওঁ এতিয়া আৰু কাৰণ যদিও গীত গাওঁ এনেকৈ প্ৰফেচনেলি কেতিয়াও মই মানে নাই তেনেকৈ তাত তেতিয়া মোৰ মানে কি মোৰ লগৰখিনি মোক নাম ল'ব লাগিব যথেষ্ট সহায় কৰিছে মোৰ যিখিনি কলেজ ফ্ৰেণ্ড তো সিহঁতে মানে কি কৰিছে গীতটিত অলমষ্ট অডিঅ' এটা বনালে আপোনাৰ 8-10 হাজাৰ টকা খৰচ হয় তো এতিয়া মই ঘৰতো ক'ব নোৱাৰোঁ ঘৰত ক'লে গালি দিব কামটো হৈ যোৱাৰ পিছত বাৰু একচেপ্ট কৰিলে এইটো তাত মই লগৰখিনিক ক'লোঁ আৰু এনেকুৱা মানে এটা পাইছোঁ কৰিব পাৰিলে ভাল তো সিহঁতে কি কৈছে গোটেইকেইটা মিলি মোক কিবা এটা মানে এইখিনি মেনেজ কৰি দিছে আৰু তাৰপিছত মই গীতটো গুৱাহাটীত গ'লোঁ গৈ প্ৰথম 2 দিনমান অহা যোৱাও চলিছে বাৰু লগালগ গৈতো মানে এইটো নিদিয়েতো ইমান তাৰপাছত মই গীতটো গালোঁ গীতটো আছিলে চাইকেলৰে কেৰিয়া বুলি তেতিয়া কিন্তু মই মানে একো নাজানো কোনে লিখিছে কোনে সুৰ কৰিছে জাষ্ট মানে মই কেনেকৈ ৰেকৰ্ডিং কৰে এইটোও নাজানো তো কৈছে এইটো গান তই গাই দে তাৰপিছত মই গীতটো পালোঁ গীতটো গালোঁ গীতটো লিখিছিলে জ্যোতিৰেখা দেৱী বুলি নগাঁৱৰ বাইদেউ এজনী আৰু সুৰ আৰু গোটেইখিনি গণদ্বীপ কাকতি তো ৰঙিয়াৰ মোৰ লগৰে তাৰপাছত গীতটো গালোঁ তাৰপাছত গীতটোৰ ভিডিঅ' শ্বুট কৰিলোঁ আৰু সেই সময়ত মানে য'ত শ্বুট কৰিছিলোঁ তাৰ কাষতে আমাৰ কোহিনুৰ থিয়েটাৰৰ মানে অনুষ্ঠান চলি আছিল তো তাৰ যিখিনি কলা কুশলী তেওঁলোকে গীতটোত অভিনয় কৰিছে তো গীতটো আছিল চাইকেলৰে কেৰিয়া বুলি তাৰপিছত গীতটো গোৱাৰ পিছত বহুত বহলভাৱে নহ'লেও এটলিষ্ট আমাৰ লোকেল জেগাখিনিত পাঠশালাৰ আশে পাশে বজালী অঞ্চলত বহুতে ভাল পালে তাৰপাছত মই তেনেকৈ বিহুৰ অনুষ্ঠান কিছুমানতো লাহে লাহে মাতিব ধৰিলে তো তাৰপিছত এনেকৈ অনুষ্ঠান কৰি যি অলপ মই নিজে ইনকাম হ'ল বেছি নহয় বাৰু যিখিনি হ'ল আৰু তাৰপিছত এই মোৰ লগৰখিনিক মই সেইখিনি উভতাই দিলোঁ আৰু তো তাৰপাছত আৰু এনেকৈ চলি আছে আৰু এতিয়া যিহেতু আপোনাৰ প্ৰথম গীতটো কেৰিয়া কেৰিয়া বুলি জানিব মানে পাৰিলোঁ অকণমান গাব নেকি নিশ্চয় গোটেই গীতটো ভালকৈ একচুৱেলি মনত নাই তথাপিও অলপ গাইছোঁ এইটো মোৰ প্ৰথম গান একদম 2015 মানত কৰা জি কেৰিয়া কেৰিয়া চাইকেলৰে কেৰিয়া কেৰিয়াতে বহাই তোমাক ফুৰামেই দুনিয়া কেৰিয়া কেৰিয়া চাইকেলৰে কেৰিয়া কেৰিয়াতে বহাই তোমাক ফুৰামেই দুনিয়া মায়াবী মায়াবী দুনিয়া মায়াবী ৰং চঙীয়া ৰূপত ভুল নাযাবি মায়াবী মায়াবী দুনিয়া মায়াবী ৰং চঙীয়া ৰূপত ভুল নাযাবি কেৰিয়া কেৰিয়া চাইকেলৰে কেৰিয়া কেৰিয়াতে বহাই তোমাক ফুৰামেই দুনিয়া ধন্যবাদ কেৰিয়া কেৰিয়া শুনিলোঁ তাৰ শেহতীয়াকৈ আপোনাৰ মাথো তুমি গানটোৱে যথেষ্টখিনি মানুহৰ হৃদয় চিনিব সক্ষম হৈছে সেই গানটো যদি আমি অকণমান শুনি ল'ব নিশ্চয় মোৰ যোৱা বছৰ লকডাউনৰ টাইমতে এটি গীত কৰিছিলোঁ মাথো তুমি বুলি গীতটোৰ ভিডিঅ' কৰা নাই অডিঅ' ৰিলিজ কৰিছিলোঁ মোৰ নিজা ইউটিউব চেনেল উদ্দীপ্তভাৰালি অফিচিয়েলত কোনোবাই চোৱা নাই যদি তাত শুনিব পাৰে একচুৱেলি ইউটিউব চেনেলত গৈ মাথো তুমি উদ্দীপ্তভাৰালি বুলি কৰিলে চাৰ্চ কৰিলে পাই যাব গীতটো অকণমান গাই দিছোঁ আকাশে কোলে তুমি মোক বতাহে কোলে তুমি মোক মাথো মই নকলেও তুমি নাজানিলেও মই নকলেও তুমি নাজানিলেও মোৰ দিন মোৰ ৰাতি মোৰ মন মোৰ পৃথিৱী এতিয়া যে তুমি
মাথো তুমি আকাশে ক'লে তুমি মোৰ বতাহে ক'লে তুমি মোৰ মাথো da 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 হৃদয়ৰে মাজতে তুমি মোৰ উশাহে নিশাহে তুমি মোৰ সপোনৰে মাজতে যেন তুমি যে মোৰ হৃদয়ৰে মাজতে তুমি মোৰ উশাহে নিশাহে তুমি মোৰ সপোনৰে মাজতে যেন তুমি যে মোৰ আকাশে ক'লে তুমি মোৰ বতাহে ক'লে তুমি মোৰ মাথো মই নক'লেও তুমি নাজানিলেও মই নক'লেও তুমি নাজানিলেও মোৰ দিন মোৰ ৰাতি মোৰ মন মোৰ পৃথিৱী এতিয়া যে তুমি মাথো তুমি ধন্যবাদ খুবেই সুন্দৰ সকলোতে যেন মাথোৱে তুমি গানটো কেনেদৰে সৃষ্টি হৈছিল গানটো একচুৱেলি এইটো ইণ্টাৰেষ্টিং দেই মানে মই যেতিয়া প্ৰথম মানে মোৰ MBA কমপ্লিট কৰি প্ৰথম যিটো জব জইন কৰিছোঁ আৰু বঙাইগাঁৱত মই কৰ্মৰত আছিলোঁ তো তেতিয়া মানে কি মোৰ অফিচৰে মোৰ লগৰ কালিক তেখেতৰ ৰুমত মানে মই কিবা কাৰণত গ'লোঁ আৰু তেনেকৈ কথাই ওলাল আৰু মই সংগীতৰ লগত জড়িত বুলি তো তেওঁ মানে ভাল লিখে তেওঁৰ নাম নিবিৰ সন্ধিয়া তেওঁতে ক'লে যে মোৰ গীত এটা আছে তই গাবি নেকি মানে চা কেনেকুৱা হয় তো তেখেতে মোক দেখালে আৰু এইটো মাথো তুমি তো প্ৰথমখিনি সুৰ কৰা আছে পিছৰ যিটো ছেকেণ্ড ষ্টেঞ্জা সেইটো এতিয়া যিখিনি গালোঁ একচুৱেলি সেইখিনি নহয় বেলেগ এটা ষ্টেঞ্জা আছিলে প্ৰথমখিনি তেওঁ লিখা তাৰপিছত মই ভাবিলোঁ গানটো ভাল লাগিল মোৰ কিবা এটা বোলে এইটো গান কৰা যাওক তাৰপিছত মই তেওঁক ক'লোঁ যে গীতটো মই কৰোঁ কিন্তু ছেকেণ্ড যিটো পাৰ্ট সেইটো মোৰ মানে কিবা এটা নিজা কম্পজিশ্যন এটা আহিছে মনত তো মই সেইখিনি অলপ চেঞ্জ কৰোঁ তো তেওঁ ক'লে ঠিক আছে তই কৰি ল তাৰপিছত প্ৰথমখিনি তেওঁ যেনেকৈ বনাইছিল তেনেকৈ থাকিল তাৰ পিছৰ যিখিনি আছিল সেইখিনি মই কৰি পেলাই তাৰপিছত মই মোৰ লগৰে নিখিল শৰ্মা তোমালোকে জানে সকলে ভাল কণ্ঠশিল্পী তো তাক ক'লোঁ যে এইটো গীত মই কৰোঁ তই মিউজিকটো তই কৰ তো সি ক'লে ঠিক আছে তো প্ৰথম এনেকৈ এসপ্তাহ 10 দিনমান গ'ল সি কিবা কামত বিজি আছিল আৰু তো মিউজিকটো হোৱা নাই তাৰপিছত এদিন গৈছোঁ আৰু মই ৰাতিপুৱাই গৈছোঁ তো আজি মোক মানে মিউজিকটো দিবই লাগিব মানে তো 10টা মানৰ পৰা বহিছোঁ ৰাতিপুৱা 4টা বজাত মানে এদিনতে গোটেই মিউজিক কমপ্লিট হৈছে আৰু তাৰপিছত ৰাতি আমি ডাবিং দিছোঁ ডাবিং দি 2 দিন পিছত গীতটো আৰু ডাইৰেক্ট ৰিলিজে কৰিছোঁ আৰু একচুৱেলি আমি ভিডিঅ'ৰ কামতো গৈছিলোঁ মানাছত ভিডিঅ' কৰা কথা আছিলে পাছত বতৰ কিছু মানে বেয়া থকা সিদিনা শ্বুটিংটো কেঞ্চেল হ'ল তাৰপাছত তেনেকৈ কিবা এটা কাৰণত ভিডিঅ'টো মানে ৰৈ থাকিল আৰু কিন্তু অতি শীঘ্ৰে নিশ্চয় ভিডিঅ'টো মুকলি কৰিম তো চাওঁ কেতিয়ালৈকে মুকলি কৰা হয় বাট ভিডিঅ'টো ৰিলিজ কৰিম এইটো গীতৰ খুবেই সুন্দৰ দৰ্শকসকলে হয়তো এইটো বৰ্ষতে চাব পাৰিব নিশ্চয়কৈ নে কি কয় নিশ্চয় আমাৰ এই অনুষ্ঠান চলি থাকিব কিন্তু এইখিনিতে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি Anandaram Borua Academy, Pathshala. Provisional admission is going on for HS first year, Science, Arts and Commerce. Along with integrated coaching on JEE Main and Advanced and NEET. For more information, visit www.arba.in.